এতিয়া আমি গৈ আছোঁ ফুৰিবলৈ। আমি ক'ত গৈ আছোঁ আগলৈ জানিব, ভিডিঅ'টো চাই থাকিব। আৰু আমি আছোঁ তিনিচুকীয়া ষ্টেচনত আৰু অলমষ্ট 7:30ত কামৰূপ সোমাই যায়। সেইটো টাইমত আমি আহি পাই গৈছিলোঁ আৰু 10-15 মিনিট পিছত ট্ৰেইন আহিছে। এতিয়া আমি আহি পাই গ'লোগৈ তিনিচুকীয়াৰ পৰা কলকাতা হাওৰা ষ্টেচনত। একচুৱেলি আমি এদিনত পোৱা নাই। তাৰপিছত আমি টেক্সি লৈ গ'লোঁ আমাৰ খুৰাৰ ঘৰত। তেনেকৈ আমি হাওৰা ব্ৰিজৰ ওপৰৰ পৰা গৈ তাৰপিছত আমি ৰেচ লৈ ওলাই আহিলোঁ অলপ বাহিৰলৈ। এতিয়া আমি গাড়ীত গৈ আছোঁ। ব'লক চাওঁ ক'ত যাওঁ ফাৰ্ষ্ট। আমি ফাৰ্ষ্ট আহি পালোঁ যাদৱপুৰত আমাৰ গুৰুদেৱ ৰাম ঠাকুৰৰ মন্দিৰ আছিল। যিহেতু ইয়াত একো মন্দিৰৰ ভিতৰত মোবাইল এলাও নাই, সেইকাৰণে আমি এটাও মন্দিৰৰ ভিতৰত ফটো তুলিব নোৱাৰিলোঁ। এই বাহিৰৰ অলপ পৰিৱেশটো দেখাব পাৰিলোঁ আৰু। তাৰপিছত অলমষ্ট আমি 45 মিনিটছ গাড়ীত আহি পালোঁ কালীঘাট। আৰু কালীঘাটত ইমান ভিৰ আছিলে, যেনে তেনে মানুহ ঠেলি চেলি হৈ পিনেও আমি কালী মাক দৰ্শন কৰিলোঁ। কৰি পিনে অলপ ইফালে ফুৰিলোঁ। ফুৰি পিনে আকৌ নেক্সট গ'লোগৈ আৰু ঘৰলৈ। আৰু নেক্সট ডে মৰ্ণিং হৈ গ'ল। এতিয়া আমি গৈ আছোঁ পিকনিক আমাক ফুৰাবলৈ। আৰু পিকনিক এটা এৰেঞ্জ কৰিলে এটা নতুন ধুনীয়া ঠাই। তাৰপিছত অলমষ্ট 3 ঘণ্টা বাছত বহাৰ পিছত আহি পালোঁ আমি চন্দননগৰৰ এইটো এটা আছিলে ডিজনীলেণ্ড পাৰ্ক, যিটো বহুত ধুনীয়া আছিলে। বহুত ধুনীয়া এটা গাৰ্ডেন আছিলে আৰু খেলৰ বস্তু বহুত আছিলে। প্লাছ এইটো পিকনিক প্লেচো হয়, মানে আমি অসমত এনেকৈ দেখা নাছিলোঁ, বাট ইয়াত আহি ভালেই লাগিলে। এইটো চক এটা ইমান ডাঙৰ সাপ এডাল তাহাঁতে ধৰি লৈ আহিছে। একচুৱেলি সাপটোক মৰা নাই, জিন্দাকে এনেকৈ ধৰি আকৌ ক'ত লৈ এৰি দিম বুলি কৈছিলে। আৰু সিদিনাখন আছিল 23 ফেব্ৰুৱাৰী, যিহেতু নেতাজীৰ বাৰ্থডে, সেইকাৰণে ইয়াতো পতাকা উত্তোলন কৰিছিলে। বহুত ধুনীয়া এইটো পাৰ্কটো আছিলে। তাৰপিছত অলপ ঘূৰি কৰাৰ পিছত আছিলে এতিয়া ব্ৰেকফাষ্টত বহুত কিবা কিবি খাবলৈ দিলে দেই। তাত খোৱাটো বহুত চলে আৰু ইমান খোৱা লাগিছে মই লাঞ্চ কৰিছোঁ, কিন্তু নহয়, সেইটো ব্ৰেকফাষ্ট আছিলে। আৰু এনেকুৱা খেলৰ বস্তু পালে একদম মনটো আৰু বচপনত যায়গে। বহুত ভয়ে উঠিছোঁ, কিন্তু নামিব নোৱাৰিলোঁ। আকৌ মই বেক কৰি এইফালেই নামি গ'লোঁ আৰু। তাৰপিছত ফটোটো বনতা হে, সেইকাৰণে ভাইটিয়ে মোক ফটো তুলি দিছিলে আৰু ইমান ধুনীয়া ফটো আহিছিলে। একো ভাল লাগক নালাগক, এটলিষ্ট ফটো চাই বহুত ভাল লাগিলে। বহুত ধুনীয়া ধুনীয়া পিকচাৰ্ছ আহিছে। এতিয়া আমি বটিং কৰি আছোঁ। তাৰপিছত তেনেকৈ খেলি ধূলি আহি পিনে লাঞ্চ কৰিলোঁ। লাঞ্চত বহুত আইটেম আছিলে, একচুৱেলি মোৰ মনত নাই এতিয়া কি আছিলে। লাঞ্চটো হৈ যোৱাৰ পিছত অলপ সময় কটোৱাৰ পিছত এনেকৈ আকৌ বেক কৰিলোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব প্লিজ কৰি দিব।
আগলৈও ভিডিঅ' পাই থাকিব, মৰম ভালপোৱা দি থাকিব। থেংক ইউ।